Welcome to my YouTube channel. To my vlog, guys. More parcel to ahi pale. Parcel to mane ahi pale. Itu parcel. Aru apnalok dekham parcel to ki ase kiman toka লৈছে aru kor pora lolo sob apnalok koi aso video to sai dekhibo. Ulal tripod hey sauk tripod aigol tripod access pen itu brand company hoy aru etu apnalok kinibo pare beshi dam nohoy matro 300 taka ভিতৰত দেখাই আছো কভাৰটো খোলো না নখলো খোলো এইডাল ট্ৰাইপডো হয় চাওক কি মজা দেখাই আছো আৰু ভিডিও বনাব দিগদাৰ কাৰণে এডাল আনিলো আৰু এডালৰ আৰু এটা বেলেগ খাস এটা আছে কি আপোনালোকে যদি হেৰি আন্ধাৰ যদি ভিডিও বনাইছে তেনেহলে এই লাইটটো জ্বলাই ল'ব পাৰে আৰু দেখাই আছো লাইটটো চাওক লাইটটো নহয় জ্বলাই ল'ব পাৰে আৰু এটা পাৱাৰ আছে ডাবল পাৱাৰ আৰু দিলে অফ হৈ যায় এডাল দীঘলো কৰিব পাৰি টাইপৰো বনাব পাৰি চাওক এইটো ফুটা আছে এই ফুটাটোৰে মানে এডাল ভাগ কৰি দিলে একদম মেলা খায় আৰু টাইপৰো হয় নকৈ থিয়া হৈ থাকে টাইপডালো বনাই দেখাই আছো টাইপৰো হয় মোবাইলটো ইয়াতে খুৱাই দিলে আৰু এনে ভিডিঅ' হৈ থাকিব আৰু টাইপড আৰু এইটো হ'ল কেমেৰা চুইটৰ বটনটো আৰু এইটো ব্লুটুথ কানেক্ট কৰি ল'ব লাগে আৰে বম ফুটাই আছে দেৱালীৰ কালি দেৱালীৰ ভিডিঅ'টো আহি আছে আৰু এনেকৈ এইটো ব্লু কালাৰৰ লাইটটো জ্বলিব জ্বলিলে আৰু ইয়াতে ব্লুটুথ কানেক্ট হ'ব আৰু এনেকৈ টিপি ধৰিলে 3 ছেকেণ্ডৰ পিছত আকৌ এইটো বন্ধ হৈ যাব এইটো বন্ধ হৈ গ'ল আৰু এইটো টাইপড হয় আৰু কেমেৰা ষ্টেণ্ড মানে সেলফি ষ্টিক কৰিবৰ কাৰণে এইটো এনেকৈ চপাই দিব লাগে চপাই দিয়ে এনেকৈ দীঘল কৰিব লাগে চবে জানে আৰু সেলফি ষ্টিক কেনেকৈ দীঘল কৰে টানি এনেকৈ এইটো সেলফি ষ্টিকো হয় আৰু ভিডিঅ' দূৰৰ পৰা এনেকৈ ভিডিঅ' বনাব পাৰি আৰু এইটো লাইটটো আৰু এইটো এইখিনিত খুৱাব পাৰি এই দুটা বস্তু উঠাই ল'ব পাৰি উঠাই লৈ মোবাইলটো ইয়াতে ফিক্স কৰিব লাগে আৰু এইটো 360 ডিগ্ৰীত ঘূৰে আৰু এইটো টাইট কৰিব পাৰি এই বস্তুটো টাইট কৰিব পাৰি ঢিলা কৰিব পাৰি সো এডাল টাইপড বেছি দাম নহয় 300 আৰু ডেলিভাৰী 4 টকা এটা লয় বাৰু সেইটো আপোনালোকে কিনিব পাৰে টিকটক বনাই ভ্লগ বনাই আৰু এই লাইটটো চাৰ্জ দিবৰ কাৰণে এইখিনিত এটা এইটো আছে চাৰ্জ দিব পৰা আৰু এইটো লগত এডাল USB দিছে ইয়াতে আছে USB হয় আপোনালোকে মোবাইলৰ এই মোবাইল চাৰ্জ দিয়া এইটোৰ ওপৰত সেইটো লগাই ইয়াতে খুৱাই ল'ব পাৰে আৰু সেইটো খুৱালে এইখিনি এটা ৰঙা লাইট এটা জ্বলিব আৰু তেতিয়া গম পাব এইটো চাৰ্জ হৈছে এডাল USB ডালৰ একদম ফ্ৰী এইটোৰ লগতে আহে আৰু এইটো এক্সট্ৰাকৈ কিনিব নালাগে আৰু এইখনত কেনেকৈ ইউজ কৰিব লাগে তাকে দেখাইছে এইটো চাইনিজত লিখা আছে তো আপোনালোকে এইটো চাই ল'ব মই দেখাই দিছোঁ নাই ইয়াতে কেনেকৈ মই কৈ দিছোঁ এইটো কেনেকৈ ব্যৱহাৰ কৰিব লাগে তাকে ইয়াতে লিখা আছে এইটো ষ্টেপ বাই ষ্টেপ লিখা আছে ইয়াতে কি কৰিব লাগে আৰু এইটো এতিয়া টাইপডে কৰিছোঁ আৰু ভিডিঅ'টো এইখিনি মানে বাই বাই